সকল মোৰ ইউটিউব চেনেলত আপোনালোক সকলকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ ওপৰত ভিত্তি কৰি কিছুমান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ যেটো আপোনালোকৰ 2019 চনৰ টেট পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয় প্ৰশ্ন আৰু উত্তৰ। আহকচোন চাও। ফাৰ্স্ট কোৱেশ্চনটো হৈছে সংযোগবাদ শিক্ষণৰ উদ্ভাৱক হল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাওক থৰ্ণডাইক। নেক্সট কোৱেশ্চন হৈছে পেডাগগি মানে কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিক্ষণ বিজ্ঞান। নেক্সট কোৱেশ্চন হৈছে হাৰ্বাৰ্ট স্পেন্সাৰ কোন? শুদ্ধ উত্তৰটো হৈছে ইংৰাজ শিক্ষা দাৰ্শনিক। নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো। ৰুছুৱে লিখা মহৎ গ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো মনত ৰাখিব এমিল। এইটো বহুত প্ৰয়োজনীয় প্ৰশ্ন, গতিকে আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট কোৱেশ্চনটো হৈছে ৰুছু আছিল প্ৰকৃতিবাদী দাৰ্শনিক। কথাটো শুদ্ধনে? এইটো কথাটো শুদ্ধ। নেক্সট কোৱেশ্চন হৈছে জন লক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে ইংৰাজ শিক্ষা দাৰ্শনিক। নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো। 7 নম্বৰ ডাক্তৰ মাৰিয়া মণ্টেছৰীয়ে উদ্ভাৱন কৰা পদ্ধতিটো কি? শুদ্ধ উত্তৰটো হৈছে মণ্টেছৰী পদ্ধতি। মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন হৈছে শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি কিহৰ লগত জড়িত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংযোগবাদৰ লগত। আগবাঢ়িছো। শিক্ষণৰ বাবে উৎকৃষ্ট পদ্ধতিটো হল, শুদ্ধ উত্তৰটো হৈছে প্ৰদৰ্শনমূলক পদ্ধতি। নেক্সট কুৱেশ্যন হৈছে শিক্ষাদান এটা প্ৰক্ৰিয়া যিয়ে শিক্ষকৰ জন্ম দিয়ে। উক্তিটো কোনে কৈছিল বা কাৰ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্মিথৰ। নেক্সট কুৱেশ্যন হৈছে 11 নম্বৰ ৰবাৰ্ট গছনেৰ মতে শিক্ষণ অৱস্থাৰ মুখ্য ধৰণ কেইটা? ইয়াৰ উত্তৰটো মনত ৰাখিব 6টা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। সৰ্বপ্ৰথমে শিক্ষাদানত সঁজুলি ব্যৱহাৰত গুৰুত্ব দিছিল। কোনে গুৰুত্ব দিছিল সঁজুলি ব্যৱহাৰত? তাৰ বিষয়ে কোৱা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি এৰাছমাছ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। 13 নম্বৰ কুৱেশ্যন শিক্ষাদান এনে এটা প্ৰক্ৰিয়া যিটো উদ্দেশ্যধৰ্মী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উদ্দেশ্যধৰ্মী। ইয়াৰ এনেকা হ'ব শিক্ষাদান এনে এটা প্ৰক্ৰিয়া যিটো উদ্দেশ্যধৰ্মী। নেক্সট কুৱেশ্যন 14 নম্বৰ সাইকোলজি শব্দটোৰ উৎপত্তি কিহৰ পৰা হৈছে? সাইকোলজি শব্দটোৰ উৎপত্তি কিহৰ পৰা হৈছে তাক কোৱা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাইক আৰু লগজৰ পৰা। মনত ৰাখিব, এনেকুৱা ধৰণৰ বহুতো আপোনাৰ অপশ্যন থাকিব, 4টা অপশ্যন। তাৰ ভিতৰত আপোনালোকে বিচাৰি উলিয়াব লাগিব। গতিকে আপোনালোকে চাওকচোন PSYCH আছে নহয়, তাৰপিছত ইয়াত ই আছে সাইক আৰু চাওক লগজ। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে 15 নম্বৰ মনোবিশ্লেষণ পদ্ধতিৰ প্ৰৱৰ্তক হ'ল চিগমাণ্ড ফ্ৰয়েড। আজিৰ ইমানে প্ৰশ্ন, 15টা প্ৰশ্ন মই আপোনালোকৰ ওচৰলৈ লৈ আহিছিলোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ সকলোকে ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। তেনেহ'লে মই আপোনালোকৰ ওচৰলৈ আৰু ইয়াৰ ওপৰত ভিত্তি কৰি কিছুমান প্ৰশ্ন লৈ আহিম, যিটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব অহা পৰীক্ষাৰ বাবে। গতিকে চাই থাকক মোৰ চেনেলটো। থেংক ইউ ছ' মাছ।